আজি শ্বহীদ দিৱস আৰু আজি মই বৰ্তমান আছোঁ শ্বহীদ মুকুন্দ কাকতিৰ যিখন গাঁও জন্মগ্ৰহণ কৰিছিলে বৰভাগ নলবাৰীৰ সোণকানী আৰু সেই গাঁওখনত মই আজি আছোঁ। আজি গাঁওখনৰ যিখিনি স্থানীয় ব্যক্তি আছে তেওঁলোকে আজি যিটো শ্বহীদ দিৱস তেওঁলোকে উদযাপন কৰিছে আৰু মোৰ সৈতে আজি যিখন শ্বহীদ দিৱস তেওঁলোকৰ সভাপতি আছে এই অনুষ্ঠানটোৰ তেখেতৰ পৰা জানিব বিচাৰিম কেনেকৈ অনুষ্ঠানটো তেওঁলোকে আৰম্ভ কৰিছিলে। অনুষ্ঠানটো মানে আজিৰ দিনটো আজিৰ দিনটো মানে এইটো আচলতে আজিৰ দিনৰ পৰা আৰম্ভ হোৱা নাই। এইটো আজি আমি 96ৰ পৰা আমি পৰ্যায়ক্ৰমে আমি সৰু ডাঙৰকৈ হ'লেও এইটো কৰি আছোঁ। মাজতে কেতিয়াবা টকাৰ অভাৱত অকণমান অনুষ্ঠিত কৰিব লগা হয়। আমাৰ যিটো অঞ্চল খুব টকা পইচাৰ ফালৰ পৰা সিমান আগবঢ়া নহয়, গতিকে সেয়েহে আমাৰ যিখিনি সামৰ্থ্য তাৰ ওপৰতে আমি এই অনুষ্ঠানটো পাতি আহিছোঁ। সময়ে সময়ে যিখিনি ৰাজনৈতিক দল তেখেতসকলেও কিছু ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়ায়, কিন্তু কিছুমান কৰ্মকৰ্তাৰো অভাৱৰ কাৰণে এনেকুৱা অনুষ্ঠানটো খুব যিমানটো ভাল লগা হ'ব লগা আছিল, উজ্জ্বল হ'ব লাগে, সেইটো হৈ উঠা নাই। শ্বহীদ মুকুন্দ কাকতি গাঁও বুলি ক'লে তো অসম চৰকাৰৰ পৰা কিবা এনেকুৱা ধৰণৰ গাঁওখনলৈ কিবা সা সুবিধা পায়নে চৰকাৰৰ পৰা? এতিয়া মই এনেকৈ ক'ব গ'লে দিগদাৰী হ'ব, কিয়নো নিদিয়া বুলি ক'লেও সাংঘাতিক কথা হ'ব। গতিকে আমাৰ এই 96ৰ পৰা যিটো আমাৰ অনুষ্ঠান, এই মুকুন্দ কাকতি স্মৃতি সংঘৰ যুগত যিটো অনুষ্ঠান স্মৃতি দিৱস হিচাপে আমি পালন কৰি আহিছোঁ, এইটোত আগতেও মই কিছু বছৰ আছিলোঁ, এতিয়াও এই বছৰত মই ইয়াত সোমাইছোঁ। মাজতে আছিলোঁ কিন্তু এনেকৈ বিষয়ববীয়া নাছিলোঁ। প্ৰত্যেক বছৰে তেখেতসকলৰ ফালৰ পৰা নিমন্ত্ৰণ দিলেহে আহিব। তেখেতসকলৰ যেতিয়া আমি মিটিংখন মানে নিমন্ত্ৰণ দিয়া যায়, গতিকে তাৰ ওপৰত আহি পেলাই তেখেতসকলক আমি যি দাবী দিয়া যায় তাৰ ওপৰত যিখিনি পাৰে আৰু সেইখিনি দিব মন কৰে আৰু কেতিয়াবা অকণমান খেলি মেলি হয় আৰু সেইটো কিন্তু আমি ইমান ধৰিব নোৱাৰি কিমান হ'ব লাগিছিল, এইটো মূল্যায়ন আমি দিব নোৱাৰিম। চৰকাৰে আজি কিছু বছৰ আগতে সোণকানী গাঁওখন একমাত্ৰ শ্বহীদ মুকুন্দ কাকতিৰ আলম লৈ এই গাঁওখন মানে আদৰ্শ গাঁও হিচাপে ঘোষণা কৰিছিল। কিন্তু অতি দুখ আৰু পৰিতাপৰ কথা, ঘোষণা কৰাটো আমাৰ কাগজে কলমেই ৰৈ গ'ল। আদৰ্শ গাঁও হিচাপে আমি যিখিনি সা সুবিধা ৰাইজে পাব লাগিছিল সেইখিনি মুঠেই পোৱা নাই। আপোনালোকে হয়তো দেখিছে আজি ৰাস্তা ঘাটৰ অৱস্থা, ইয়াৰ বিদ্যুৎ, পানী যোগান বা আপোনাৰ শিক্ষা অনুষ্ঠান, তেনেকুৱা কোনো ধৰণৰ কাম আপোনালোকৰ হয়তো চকুতো নপৰিব। আৰু আমি অতি দুখ পাইছোঁ, ৰাইজে আজি 20 ছেপ্টেম্বৰ আজি শ্বহীদ মুকুন্দ কাকতিৰ আজি স্মৃতি দিৱস, আজি সোণকানী গাঁৱৰ ব্যক্তিসকলে আজি অতি মনত দুখ তেওঁলোকৰ আছে। মুকুন্দ কাকতিক তেওঁলোকে স্মৃতি আজি সোঁৱৰণ কৰিছে ইয়াত। মোৰ ঘৰৰ পৰা নাতি দূৰত তেখেতৰ ঘৰ, মোৰ সন্মুখত আপোনালোকে দেখা পাব। আৰু তেতিয়াতে তেখেতৰ যিটো দূৰদৰ্শিতা, যে দেশক ভালপোৱা যিটো তেখেতৰ মানে নিদৰ্শন, সেইটো অতুলনীয়। আনকি এইটো আৰু এটা ডাঙৰ কথা হ'ল, আজি শ্বহীদ মুকুন্দ কাকতি কিছু পৰিমাণে হ'লেও তেখেতৰ নামটো আজিৰ তাৰিখত কিছু প্ৰচাৰ হৈছে। এই ক্ষেত্ৰত আমাৰ আগৰ মন্ত্ৰী ডক্টৰ ভূমিধৰ বৰ্মন দেৱৰ নামটো আমি ল'বই লাগিব। সা সুবিধা বুলি ক'লেতো বহুত কথাই বুজায়। তাৰ ভিতৰত আমাৰ গাঁওখনৰ মানে আটাইতকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠান হৈছে এই শ্বহীদ মুকুন্দ কাকতি স্মৃতি সংঘ আৰু আমাৰ বৰনাম ঘৰটো। তাৰ উপৰিও আমাৰ গাঁৱৰ অন্তৰ্গত দুই এটা সৰু সুৰা সংঘ আছে বা তেনেকুৱা সৰু সুৰা অনুষ্ঠান আছে। কিন্তু মূলতঃ আমাৰ বীৰ শ্বহীদ মুকুন্দ কাকতিৰ অনুষ্ঠানটোৱে এক সাৰ্বজনীনভাৱে আমাৰ ইয়াত পালন কৰা হয় 20 ছেপ্টেম্বৰত। কিন্তু কথা হ'ল, বীৰ শ্বহীদ গৰাকীৰ স্মৃতিত যিমানখিনি হৈ উঠিব লাগিছিল তেখেতৰ জন্মভূমি নিজ জন্মভূমিত, সেই ধৰণৰ সিমানখিনি আমি সা সুবিধাৰ পৰা অলপ বঞ্চিত হৈ আছোঁ।